নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি এই ভিডিঅ'টোত উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ ছেকেণ্ড পেপাৰ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিৰ অন্তৰ্গত একদলীয় প্ৰাধান্যৰ যুগ নামৰ চেপ্টাৰটোৰ বিষয়ে কিছু কথা আলোচনা কৰিম আৰু তোমালোকে এই ভিডিঅ'টোৰ পৰা এইখিনি কথা জানিব পাৰিবা। প্ৰথমতে ভাৰতবৰ্ষত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বান, দ্বিতীয়তে ভাৰতবৰ্ষৰ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচন, তৃতীয়তে প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য বিস্তাৰ কৰাৰ কাৰণ। আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক তীব্ৰ সংকট আৰু বেদনা বুকুত লৈ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। এনে সংকটৰ সময়ত দেশখনত গণতান্ত্ৰিক ব্যৱস্থা এটা প্ৰৱৰ্তন কৰাটো নিতান্ত সহজ কথা নাছিল। দেশৰ ঐক্য সংহতি ৰক্ষা কৰাটো ভাৰতীয় নেতৃত্বৰ বাবে এক তীব্ৰ প্ৰত্যাহ্বান আছিল। কিন্তু ভাৰতবৰ্ষই বহু সংকটৰ পাছতো দেশত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলে। এই ক্ষেত্ৰত ভাৰতবৰ্ষ সফল হোৱাৰ মূলতে আছিল ভাৰতবৰ্ষৰ সুদীৰ্ঘ স্বাধীনতা আন্দোলন। আৰু তোমালোকৰ নিশ্চয় মনত আছে যে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান গৃহীত হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা ভাৰতীয় সংবিধান বলবৎ হৈছিল। আৰু এই সময়ত ভাৰতবৰ্ষ শাসন কৰিছিল এখন অন্তৱৰ্তীকালীন চৰকাৰে। কিন্তু অন্তৱৰ্তীকালীন চৰকাৰৰ ঠাইত সাংবিধানিকভাৱে নিৰ্বাচিত চৰকাৰ প্ৰতিষ্ঠাৰ সময় আহি পৰিছিল আৰু সংবিধানে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় নীতি নিৰ্দেশনা সন্নিৱিষ্ট কৰিছিল। শেষত নিৰ্বাচন পৰিচালনা কৰাৰ বাবে 1950 চনৰ জানুৱাৰী মাহত নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা কৰা হয় আৰু সুকুমাৰ সেনক ভাৰতবৰ্ষৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয়। কিন্তু নিৰ্বাচনী আয়োগৰ সন্মুখত দুটা প্ৰত্যাহ্বানে দেখা দিলে। প্ৰথমে সমষ্টি নিৰ্ধাৰণ আৰু দ্বিতীয়তে ভোটাৰ তালিকাৰ প্ৰস্তুত কৰি তোলা। ভোটাৰ তালিকাৰ প্ৰথম খচৰা প্ৰস্তুত কৰি তোলাৰ পাছত দেখা গ'ল যে প্ৰায় 40 লক্ষাধিক মহিলাৰ নাম বাদ পৰি গৈছে। পাছত তাৰ সংশোধন কৰি শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰি তোলা হ'ল। প্ৰথম নিৰ্বাচনত প্ৰায় 17 কোটি ভোটাৰ আছিল, কিন্তু তেওঁলোকৰ মাজৰ 15% শিক্ষিত আছিল। এই নিৰ্বাচনত ৰাজ্যিক বিধানসভাসমূহৰ বাবে 3200 বিধায়ক আৰু লোকসভাৰ বাবে 489 গৰাকী সাংসদ নিৰ্বাচন কৰিবলগীয়া হৈছিল। অশিক্ষিত লোকেৰে ভৰি থকা দেশখনত এই নিৰ্বাচন আছিল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰথম অগ্নি পৰীক্ষা। সেই সময়লৈকে ইউৰোপৰ দেশসমূহতহে গণতন্ত্ৰ আছিল আৰু ইউৰোপৰ বহু দেশত মহিলাসকলক ভোটাধিকাৰো দিয়া হোৱা নাছিল। কিন্তু আমাৰ ভাৰতবৰ্ষই মহিলাসকলকো সাঙুৰি সাৰ্বজনীন ভোটাধিকাৰৰ নীতিত নিৰ্বাচন অনুষ্ঠিত কৰিলে। এই ব্যৱস্থাটো অতি সাহসী আৰু বিপদসংকুল যেন লগা হৈছিল আৰু এজন ভাৰতীয় সম্পাদকে কৈছিল যে এইটো ইতিহাসৰ আটাইতকৈ ডাঙৰ জুৱা। ইয়াৰ উপৰি প্ৰতিষ্ঠাপক এখন আলোচনীয়ে লিখিছিল যে জৱাহৰলাল নেহৰুৱে ভাৰতৰ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ব্যৰ্থতা স্বীকাৰ কৰিব। এতিয়া তোমালোকক ক'ব ওলাইছোঁ স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ বিষয়ে। 1951 চনৰ অক্টোবৰৰ পৰা 1952 চনৰ ফেব্ৰুৱাৰীলৈ ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ভাৰতৰ অধিকাংশ ৰাজ্যতে 1952 চনৰ জানুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেয়েহে এই নিৰ্বাচনক 1952 চনৰ নিৰ্বাচন বুলিও কোৱা হয়। এই নিৰ্বাচনত 14টা ৰাষ্ট্ৰীয় দল তথা 50টাতকৈ অধিক ৰাজ্যিক পৰ্যায়ৰ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু এই নিৰ্বাচনত
কংগ্ৰেছ দলে মুঠ 489খন আসনৰ ভিতৰত 364খন আসন লাভ কৰি ভাৰতৰ শাসন ব্যৱস্থাত আধিপত্য বিস্তাৰ কৰিছিল আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল। আনহাতে ভাৰতীয় সাম্যবাদী দলে 16খন আসন লাভ কৰি দ্বিতীয় স্থান দখল কৰিছিল। এই নিৰ্বাচনত আন কেইটামান দলে লাভ কৰা আসনৰ সংখ্যা হ'ল সমাজবাদী দলে 12খন, কিষাণ মজদুৰ প্ৰজা পাৰ্টীয়ে 9খন, পিপলছ ডেমক্ৰেটিক ফ্ৰণ্টে 9খন, গণতন্ত্ৰ পৰিষদে 6খন আৰু অখিল ভাৰতীয় হিন্দু মহাসভাই 4খন আৰু অন্যান্য দলে 34খন আৰু নিৰ্দলীয় 37খন আসন লাভ কৰিছিল। এই ক্ষেত্ৰত লক্ষণীয় বিষয় যে কংগ্ৰেছে এই নিৰ্বাচনত প্ৰত্যেক 4খন আসনৰ ভিতৰত 3খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল, অৰ্থাৎ মুঠ আসনৰ 74% আসন লাভ কৰিছিল। কিন্তু দলটোৱে মুঠ ভোটৰ শতকৰা 45%হে ভোট পাইছিল, অৰ্থাৎ আধাতকৈ কম ভোট পাইছিল। আনহাতে সমাজবাদী দলে 10%তকৈও বেছি ভোট পাই আসন হিচাপত মাত্ৰ 3%হে লাভ কৰিছিল। সেয়েহে 1952 চনৰ সাধাৰণ নিৰ্বাচন সমগ্ৰ বিশ্বৰ গণতান্ত্ৰিক ইতিহাসৰ এক মাইলৰ খুঁটি ৰূপে পৰিগণিত হয়। এই নিৰ্বাচনে এটা কথা প্ৰমাণ কৰি দেখুৱালে যে দৰিদ্ৰতা অথবা শিক্ষাৰ অভাৱ গণতান্ত্ৰিক নিৰ্বাচনৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে। এই নিৰ্বাচনে প্ৰমাণ কৰি দিয়ে যে বিশ্বৰ যিকোনো স্থানতে গণতন্ত্ৰৰ প্ৰতিষ্ঠা আৰু প্ৰচলন কৰিব পাৰি। এতিয়া আমি আলোচনা কৰিব লৈছোঁ ভাৰতবৰ্ষৰ দ্বিতীয় সাধাৰণ নিৰ্বাচনৰ বিষয়ে। ভাৰতবৰ্ষত দ্বিতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1957 চনত। এই নিৰ্বাচনত 494খন লোকসভাৰ আসনৰ ভিতৰত কংগ্ৰেছ দলে 371খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল আৰু পণ্ডিত জৱাহৰলাল নেহৰু দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। এই নিৰ্বাচনত আন ৰাজনৈতিক দলসমূহে পোৱা আসনৰ সংখ্যা হ'ল ভাৰতীয় সাম্যবাদী দলে 27খন, প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টীয়ে 19খন, গণতন্ত্ৰ পৰিষদে 7খন, ঝাৰখণ্ড পাৰ্টীয়ে 6খন, অনুসূচিত জাতি পৰিষদে 6খন, ভাৰতীয় জনসংঘই 4খন আৰু অন্যান্য দলে 12খন আৰু নিৰ্দলীয় 42খন আসন লাভ কৰিছিল। এতিয়া আমি আহোঁ ভাৰতবৰ্ষৰ তৃতীয় সাধাৰণ নিৰ্বাচনৰ বিষয়ে। ভাৰতবৰ্ষৰ তৃতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1962 চনত আৰু এই নিৰ্বাচনত 494খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰে কংগ্ৰেছে 361খন আসনত বিজয় সাব্যস্ত কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰি তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল আৰু তৃতীয়বাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। গতিকে উপৰোক্ত তিনিটা সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ পৰা আমি অৱগত হ'লোঁ যে ভাৰতীয় ৰাজনীতিত জাতীয় কংগ্ৰেছৰ এই তিনিওটা নিৰ্বাচনতে আধিপত্য অব্যাহত থাকে। সেয়েহে এই সময়ছোৱাক ভাৰতীয় ৰাজনীতিত এটা দলৰ আধিপত্যৰ যুগ নামেৰে জনা যায়। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন আহিছে যে কংগ্ৰেছ দলেনো প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কিহৰ কাৰণে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল? কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰাৰ বিভিন্ন কাৰণ আছে। তাৰ ভিতৰতে প্ৰথমতে আমি ক'ব পাৰোঁ যে স্বাধীনতা আন্দোলনৰ সময়ত কংগ্ৰেছ দলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা। তোমালোকে জানা যে ব্ৰিটিছ উপনিৱেশিকতাবাদৰ পৰা মুক্ত কৰাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত আন্দোলন গঢ়ি উঠিছিল। ভাৰতবৰ্ষই স্বাধীনতা অৰ্জন কৰাৰ পিছত অনুষ্ঠিত হোৱা নিৰ্বাচনত স্বাধীনতা আন্দোলনৰ মূল হোতাসকলে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
এই নেতাসকল অতি জনপ্ৰিয় আছিল, সেয়ে তেওঁলোকে অতি সহজে নিৰ্বাচনত জয়যুক্ত হৈছিল আৰু শাসনত অধিষ্ঠিত হৈছিল। ইও এটা আধিপত্য বিস্তাৰ কৰাৰ প্ৰথম কাৰণ। দ্বিতীয়তে, কংগ্ৰেছ দলটো অতি পুৰণি আৰু সুসংগঠিত দল। ভাৰতবৰ্ষত স্বাধীনতা আন্দোলন চলি থকাৰ পৰাই এই দলটো সুসংগঠিত আৰু আন দলতকৈ নিৰ্বাচন বিষয়ত সুপৰিপক্ক আছিল। সেয়েহে এই দলটোৱে স্বাধীনতাৰ পিছত হোৱা নিৰ্বাচনবোৰত অতি সহজে সমগ্ৰ ভাৰতবৰ্ষতে বিজয় সাব্যস্ত কৰি আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। তৃতীয়তে, তৃণমূল পৰ্যায়ৰ পৰা ইয়াৰ সংগঠন শক্তিশালী আছিল আৰু সমগ্ৰ দেশতে ই বিয়পি পৰিছিল। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত কংগ্ৰেছ দলে ইয়াৰ ভেটি ভাৰতবৰ্ষৰ গাঁৱে ভূঞে চহৰে নগৰে সকলো স্তৰতে শক্তিশালী কৰি তুলিছিল। স্বাধীনতাৰ পিছত হোৱা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলে নতুনকৈ তৃণমূল স্তৰত সংগঠন তৈয়াৰ কৰিবলগীয়া হোৱা নাছিল। ফলত কংগ্ৰেছ দলক নিৰ্বাচনৰ সময়ত তৃণমূল পৰ্যায়ৰ সংগঠনবোৰে সহায় কৰিছিল। ইয়াৰ ফলশ্ৰুতিত সহজতে নিৰ্বাচন জয় হ'ব পাৰিছিল। চতুৰ্থতে, স্বাধীনতা আন্দোলনৰ নেতাসকলৰ ব্যক্তিত্ব আৰু নিকা ভাৱমূৰ্তিৰ বাবেও কংগ্ৰেছ দলক নিৰ্বাচনত জয়ী হোৱাত বৰঙণি যোগাইছিল। গতিকে আমি ক'ব পাৰোঁ যে এই উপৰোক্ত 4টা কাৰণৰ বাবে ভাৰতবৰ্ষৰ প্ৰথম 3টা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আৰু অধিক দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। কিন্তু এই চেপ্টাৰটোৰ আৰু ভালেকেইটামান গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে তোমালোকৰ জানিবলগীয়া আছে আৰু সেইসমূহ মই ইয়াৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম আৰু তোমালোকে চাবা বুলি আশা কৰিলোঁ। থেংক ইউ।